কবিতাৰ শিৰোনাম ঐ ল'ৰা এবাৰ কৈ চোৱা ভাল লাগে বুলি। কথা তপন গগৈ, আবৃত্তি নৱনীতা বৰা। ঐ ল'ৰা, তুমি যে এনেদৰে নচোৱাৰ ভাও ধৰি বাইকখন চলাই যোৱা, তেতিয়া কিন্তু মোৰ বিৰাট খং উঠে জানা। তুমি বাৰু মোক নাচাওঁ বুলি নোচোৱা নে মোক তুমি জ্বলাই জ্বলাই মাৰো বুলি ভাবা? তুমি যেতিয়া কাষেৰে পাৰ হৈ যোৱা তেতিয়া কেনে লাগে জানা? এনে লাগে যেন তোমাৰ হাতখনত থাপ মাৰি ধৰিম আৰু চিঞৰি চিঞৰি সুধিম, তোমাৰ কিয় ইমান লেবেলো? নে তুমি মোৰ ৰং চোৱা? তুমি যেতিয়া এবাৰো নোচোৱাকৈ কাষেৰে পাৰ হৈ যোৱা তেতিয়া বৰ দুখ লাগে। তেতিয়া ভাবোঁ, কিয় নোচোৱা বাৰু মোক? মোৰ হেয়াৰ ষ্টাইল তোমাৰ পচন্দ নহয় নে পাতলকৈ লগোৱা লিপষ্টিকৰ ৰংটো তোমাৰ পচন্দ নহয়? তোমাৰ বাৰু কেনেকুৱা চুলি ভাল লাগে? ৱেভি, ষ্ট্ৰেইট নে কাৰ্লি? ওঠত কেনেকুৱা ৰং তুমি পচন্দ কৰা? গুলপীয়া নে টিকটিকীয়া ৰঙা? ঐ ল'ৰা, তুমি কিয় মোক জ্বলাই জ্বলাই মাৰা বাৰু? কেতিয়াবা এনেকুৱা লাগে তোমাক জোৰেৰে সাবটি ধৰিম আৰু চিঞৰি চিঞৰি গোটেই জালুকবাৰীক জনাই দিম তোমাৰে মোৰে প্ৰেম কাহিনীৰ কথা। কিন্তু নোৱাৰো। কিবা এটাই যেন খামোচা মাৰি ধৰে মোৰ উৰিব খোজা মনটো, বুকুৰ কঁপনিবোৰ বঢ়াই দিয়ে আৰু মাতটো যেন হেৰাই যায় অচিনাকি আৱেগৰ উতলা ঢৌত। মোৰ বাবে প্ৰতিটো দিনেই প্ৰপ'জ ডে হৈ আহে, কিন্তু কি ক'বা, দিওঁ বুলিও থমকি ৰৈ যাওঁ। গোলাপৰ থোপাবোৰ হাততে মৰহি যায়। ঐ ল'ৰা, তুমি বাৰু কৈ চাব নোৱাৰানে এবাৰ ভাল পাওঁ বুলি? এবাৰ কৈ চোৱাচোন ভাল লাগে তোমাক বুলি। শপত খাই কৈছোঁ, মোৰ সমস্ত ভালপোৱা তোমাক উজাৰি দিম।